মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ দ্বিতীয় পাঠ একতাৰ বল নামৰ সাধুটি আলোচনা কৰিম। আহা আমি প্ৰথমতে সাধুটি বুজি লওঁ। এসময়ত এখন গাঁৱত মহীকান্ত নামৰ গাঁওবুঢ়া এজন আছিল। তেওঁ গাঁওখনৰ মানুহক সময়ে সময়ে মিলাপ্ৰীতিৰে থাকিবলৈ উপদেশ দিছিল। কিন্তু মহীকান্তৰ নাতি-নাতিনীয়েকহঁতৰ মাজত একেবাৰেই মিলাপ্ৰীতি নাছিল। সেইটো লৈয়েই মহীকান্তৰ বহুত চিন্তা। এনে অৱস্থাত এদিন সন্ধিয়া সকলোকে মাতি আনি মহীকান্তই ক'লে, আজি মই তোমালোকক মজাৰ সাধু এটা ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে আৰু সাধু শুনাত লাগিল। তাৰ পিছত ককাকে সাধুটি ক'বলৈ আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক আছিল। পুতেককেইজনৰ মাজত একেবাৰেই মিলাপ্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক বিভিন্ন উপদেশ দি আহিছিল যদিও সিহঁতে কাণসাৰেই কৰা নাছিল। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি তেওঁ বহুত চিন্তাত পৰিল আৰু সিহঁতক ভালদৰে বুজোৱাৰ কথা ভাবিলে। এদিন তেওঁ পুতেকহঁতক ইকৰাৰ কাঠিকেইডালমান আনিবলৈ ক'লে। তেতিয়া দেউতাকে প্ৰত্যেককে এডালকৈ কাঠি ভাঙিবলৈ ক'লে। 4জন পুতেকে সেই কাঠিকেইডাল অনায়াসে ভাঙি পেলালে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। প্ৰত্যেকেই মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু কোনেও ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে 4জন পুতেকক কাষলৈ মাতি আনি ক'লে, দেখিছা, এডাল কাঠি থাকোঁতে সহজতে ভাঙিব পাৰিছিলা, কিন্তু মুঠা বান্ধি দিওঁতে কোনেও ভাঙিবলৈ সফল নহলা। ঠিক তেনেদৰে মিলাপ্ৰীতিৰে চলিলে কোনেও একো হানি-বিঘিনি ঘটাব নোৱাৰিব। তোমালোক একেলগে মিলি এতিয়াৰ পৰা যিকোনো কাম সফলতাৰে কৰিব পাৰিবা। 4জন পুতেকে কথাটো বুজি পালে আৰু কামত লাগিলগৈ। সাধুটো শেষ কৰি ককাকে ক'লে, এতিয়া বুজিলানে? মিলি-জুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা। তাৰ পিছত ককাকে ক'লে যে এতিয়া যোৱা তোমালোক কিতাপ পঢ়াগৈ। আহা আমি এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আলোচনা কৰোঁ। গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। সাধুকথা ক'ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? সাধুকথা ক'ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। খেতিয়কজনৰ কেইজন পুতেক আছিল? খেতিয়কজনৰ 4জন পুতেক আছিল। পুতেককেইজনৰ মাজত মিলাপ্ৰীতি আছিলনে? পুতেককেইজনৰ মাজত মিলাপ্ৰীতি নাছিল। দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ কি কৰিবলৈ দিলে? দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। তাৰ পিছত দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলেনে? ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে। মিলি-জুলি থাকিলে কি হয়? মিলি-জুলি থাকিলে আমি কেতিয়াও বিপদত নপৰোঁ আৰু সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰি। এতিয়া কিতাপত এটা থাল দিয়া আছে। থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাঁচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। জহকালি, গৰমকালি, কাণসাৰ, কোনো কথালৈ মনোযোগ দিয়া, পাঙিলে, ভাবিলে, মিলাপ্ৰীতি, একতা, অৰ্জন, চেষ্টা কৰি পোৱা। আজিলৈ ইমানেই।